For so long, I was living my life. টিফিনত ভাত আনিছিলে এইবিলাক কি হৈছে গোন্ধাই গৈছে এইবিলাক একদম বেয়া গোন্ধাই গৈছে মানে কমপ্লিট খাব পৰা নাই একদম বেয়া গোন্ধাই গৈছে এইবিলাক কালি খাইছিলোঁ এইবিলাক পেলাই দিব লাগিব বাহিৰত ডাষ্টবিন আছে এইবিলাক টেবলেটবিলাক প্ৰেছাৰ টেবলেট মূৰত লোৱা তেল এটা আৰু ফণী এখন এটা বস্তু ৰাখি থৈছোঁ ভেচলিন এটা শ্বেম্পু এটা সেয়াই ফ্লাক্সত গৰম পানী আছে বটলত ঠাণ্ডা পানী আৰু অলপ ফ্ৰুইটছ আছিলে ইয়াত খোৱাই নাই ফ্ৰুইটছবিলাক ব্ৰেড আছে ব্ৰেডটো বেয়া হৈছে এই বিস্কুটৰ গিলাচ আছে এটা খালী বটল মোনা ৰাখিছোঁ এই কাপোৰবোৰ গামোচা জেকেট আছে ৰাতিটো ইয়াতে কইল জ্বলালোঁ নহ'লে তামাম ভয় খায় গুড মৰ্ণিং ফ্ৰেণ্ডছ ৱেলকাম টু মাই এটা নিউ ব্লগ আৰু মুখৰ অৱস্থা দেখিছে খিনাই গৈছিলোঁ এইকেইদিন একদম অৱস্থা নাইকিয়া হৈ গৈছেগৈ ইয়াত মানে 4 দিন হৈ গ'ল ভালকৈ খাব পৰা নাই খাব পৰা মানে কি এবাৰ ঘৰৰ পৰা খাওঁ হস্পিটেলৰ পৰা খাব নোৱাৰোঁ তো ঘৰৰ পৰা এবাৰ দি যায় তাকে 3বাৰ খাই দিওঁ আৰু কালি দিয়া ভাত আজি আছে তাকে খাই দিম ঠাণ্ডা উপায় নাই আৰু হয়তো ভাত আহি পাওঁতে মোৰ দুপৰীয়া 2-3টা বাজি যায় গতিকে ঠাণ্ডা ভাতকে মই অলপ খাই দিম এনেকৈ থাকিম ৰাতিপুৱা চাহ দিছিলে লাল চাহ খালোঁ হস্পিটেলৰ তো ভাতটো ইয়াতে খাব নোৱাৰোঁ অভ্যাস নাই খোৱা গতিকে নোৱাৰোঁ খাবলৈ তো ৱেলকাম টু মাই এটা নিউ ব্লগ তো ব্লগ আজি দিনটো কেনেকৈ পাৰ কৰি আপোনালোক দেখাবলৈ চেষ্টা কৰিম চাই থাকক প্ৰথমে কালি খোৱা এইখিনি পেলাই লওঁ তো বিচনা চাদৰ এখনেই পাৱাৰ বেংকটো আনিছিলোঁ মাস্ক চেনিটাইজাৰ আৰু বেডশ্বীট এখনেই এখন কি কয় এখন পাতি আছিলে আৰু কম্বল দুখন গাৰু এটা এইকেইটাই বস্তু মোৰ Part of me wants to stay forever. ভাতকেইটা খাই লওঁ ধুনীয়াকৈ খালোঁ এনেকুৱা খাই লওঁ কি কৰিবা শুই থকা খোৱা দিনত এবাৰে খাওঁ আৰু নাখাওঁ গধূলি কেইটামান খাই লওঁ শুই থাকিম তো 6:40 হ'ল লাল চাহ খাই লওঁ চলিছে লাল চাহ খাই লওঁ তো 7টা বাজি গ'ল মনো ভাল নহয় গাও ভাল নহয় তো আৰু ভিডিঅ' নবনাওঁ আজিলৈ তাতে সামৰিম ভিডিঅ'টো কালি আকৌ পুনৰ লগ পাম দেখাম কি কৰিম খোৱা বোৱা বস্তুবিলাক চব সিঁচৰিত হৈ আছে একো চাফা কৰা নাই কালি চাফা কৰি দিম তোমালোক কালি লগ পাম